ৰাতিপুৱা বৰষুণ দি থকাৰ বাবে শুই উঠা পলম হ'ল। শুই উঠি আহি দেখিলোঁ চোতালত বানপানী। বানপানী মানে একেবাৰে ভয়ানক বানপানী। ব'লক এতিয়া আমি ওলাই যাওঁ। দেখিছেনে গোটেইখন ৰাস্তা বৈ আছে। ৰ'ব আৰু বহুত দেখাবলৈ আছে। এই নদীখনৰ কাৰণে আমাৰ ইয়াত উঠিছে বানপানী। এইটো আমাৰ গাঁৱৰ ৰাস্তা। কি হ'ল তাৰ অৱস্থা দেখিছেনে গাইছ? বাৰু আপোনালোকৰ ফালে এনেকুৱা বানপানী হয়নে কমেণ্ট কৰি জনাব। বানপানী হ'লে আপোনালোকৰ কেনেকুৱা লাগে? মোৰতো ভালেই লাগে। ৰাস্তাত যে পানী উঠি আছে দেখিছানে? ইয়াত আকৌ মাছ উঠে। এতিয়া পিছে উঠা নাই, কিন্তু পানী অলপ বাঢ়িলে মাছ উঠিব ইয়াত।